গুড মৰ্ণিং জনালোঁ সকলোকে। শোৱাৰ পৰা উঠি কাম বন শেষ কৰি গোসাঁই ঘৰত চাকি বাতি জ্বলালোঁ। আৰু এয়া চাওক, মোৰ দেউতা বহুত মনত পৰে, বিশেষকৈ বিহুৰ সময়ত বা কিবা এটা হ'লে দেউতাৰ কথা মনত পৰে। আৰু এইবোৰ দুখ মানে বুজাবলৈ ভাষা নাই। যোনে বুজি পায়, যাৰ দেউতা নাই তেওঁলোকেহে বুজি পাব, বেলেগে বুজি নাপায়। বাৰু যিয়েই নহওক, দেউতা এতিয়া ওপৰৰ পৰা চাই আছে। আৰু ৰাতিপুৱা একাপ গৰম গৰম চাহ বনাইছোঁ, খাই লওঁ। বিহু বিহু বিহুতি, বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰ বিহুতে কৰোঁ আমি ধেমালি। গান চান গাব নাজানো দেই ৰাইজসকল, গালি চালি নেপাৰিব আৰু। মই হৈছোঁ বাথৰুম ছিংগাৰ, বাথৰুমতে গাই থাকোঁ কেতিয়াবা সোমাই সোমাই। আৰু এতিয়া যিহেতু বিহুৰ বতৰ, অকণমান গাবলৈ মন গ'ল, তাকে গাই দিলোঁ। দুখৰ মাজতে সুখ, দেউতালৈ মনত পৰি আছে ৰাতিপুৱাৰ পৰা, অকণমান গানকে গাই দিলোঁ। আৰু এয়া চাহ হৈ গ'ল, এতিয়া বিস্কুট নাখাওঁ, খালী চাহকে খাম। আৰু আমাৰ বুবু কি হৈছে তোমাৰ পিতাই? কোন আহিছে তুমি দেখা পাইছা? হা, উৎপাত লগাই থাকিব তাই মানে। গৰম? কোনে কৈছে গৰম? এচিটো মই এনি টাইম চলাইয়ে থওঁ যেন। ঠিক আছে, কি আছে আনক, উলিয়াওক। কি আছে? গৰমৰ দিন, এতিয়া বডি স্প্ৰে খুব প্ৰয়োজন। বডি স্প্ৰে মজা আহিছে। বডি স্প্ৰে নালাগে বাৰু, আছে বহুত। বাকী আপোনাৰ লিপষ্টিকো আহিছে। লিপষ্টিকো নালাগে, এইটো বেলেগ এটাহে চাওঁ ৰ'ব। এই টিপা মাৰি লগাই থওঁ। অঁ, টিপা মাৰি লগাই থওঁ। সেই মালটো আজি নাই আৰু। সেইটো বহুত ভাল আছিলে, মই পিন্ধি বহুত আৰাম পাইছোঁ। এইবোৰ আছে, তাৰপিছত আৰু বেলেগ টপ চপ সেইবিলাক আছে, কিন্তু সেই মালটো নাই আজি আপুনি যোনটো কৈ আছে। মোক সেইটোহে লাগিছিল। বাকী আপোনাক এইটো ধুনীয়া লাগিছে। কিমান দাম এডালৰ? 170। আৰু এটা আছে 150। এই ৰঙাবিলাক আৰু চবৰ ডিঙিয়ে ডিঙিয়ে দেখাই যায়। এই সেউজীয়াটো ভাল লাগিছে। কাবাৰ ৰঙা ভাল লাগে, তো কাবাৰ সেউজীয়া ভাল লাগে। এই ছেটটো ভাল লাগিছে, কিন্তু মই ল'লোঁ ফ্ৰীতে। চাওকচোন, বহুত মূল্যৱান বস্তু। দাদা আহিলে মাজে সময়ে মোক দি যায়। এইখিনি বস্তু মোৰ লাগে, মানে মোৰ নিচিনা বহুতৰে দৰকাৰ পৰে, মই জানো। আৰু দাদাৰ পৰা মাজে সময়ে বাকীতে বস্তু লওঁ। এতিয়া আগৰ বাকীটো মাৰিলোঁ, আৰু এতিয়া মই একো নল'লোঁ, কাৰণ ল'বলগীয়া একো নাছিল কাৰণে আগৰ ধাৰকে মাৰিলোঁ। দাদাক পঠিয়াই দি অকণমান ভিতৰতে আহিলোঁ, ধুনীয়াকৈ গান শুনিলোঁ অকলে। কিনো কৰিম, বিহুৰ বতৰ, গান শুনি এনেকৈ সময়খিনি পাৰ কৰিছোঁ আজি। আৰু চাওকচোন, আজি ৰাতিপুৱাটো দুখ সুখেৰে মাজেৰে পাৰ কৰিলোঁ।